হেল্ল' গাইজ, ইয়াত দেখিছেনে নতুন এটা পৰিৱেশন মোৰ ভিডিঅ'টো আজি আৰম্ভ কৰি দিছোঁ। আৰু আজি এতিয়া আমি গৈ আছোঁ দুয়োজন নাহৰকটীয়া মানে মাহঁতৰ ঘৰলৈ। আৰু ইয়াতে ধাবা এখনত সোমাইছোঁ, ফেমিলি ধাবা বুলি কয়, লাহোৱাল পাৰ হৈ। তো ইয়াতে খাম এতিয়া আমি কি খাম আছে। এইফালে আছে আমাৰ পংকজ। আমি ফেমিলি ধাবাত সোমাই গ'লোঁ আৰু এইফালে পংকজে ভাত দিব গৈছে, কি অৰ্ডাৰ দিম আপোনালোকক সকলো দেখাই দিম আজি। আচলতে পংকজৰ অফ ডিউটি আছে, অফ ডিউটিৰ কাৰণে এইফালে আচলতে কেবিন আছে। আমাক কেবিন নালাগে, আমি বাহিৰত দেখাইছোঁ। আচলতে কি অৰ্ডাৰ দিলা আমাক? আমি ফ্ৰাইড ৰাইচ অৰ্ডাৰ দিলোঁ, খাই বৈ লাহে লাহে গৈ দিম। আৰু মাহঁত সেইফালৰ পৰা আহি আছে, আমি ইয়াত সোমাই থাকোঁতে পাৰ হ'বলৈ যোৱা হয় না। আমি ইয়াত সোমাই থাকোঁতে পাৰ হ'বলৈ যোৱা, নহ'লে ৰাস্তাত লগ পামেই। আৰু মাহঁতক চুলিখিনি ধুইছিলোঁ, হ'লেও হেলমেটটো পিন্ধিবই লাগিব, পাই নাই যে অলপ অলপ শুকাইছে আৰু তথাপিও পিন্ধি গ'লে ভাল আৰু, নহ'লে চুলিখিনি আৱলি বালি হৈ যাব। আমাৰ ফ্ৰাইড ৰাইচ আহি গ'ল, এইবিলাক খাই থাকিম আৰু কৈ থাকিম। আমি আহিছোঁ নাইৰা তেল ডিপুত, স্কুটিখনত অকণমান তেল ভৰাই ল'ম। আৰু এইটো হৈছে নাইৰা তেল ডিপু। আমি আহিলোঁ নাইৰা তেল ডিপু, ইয়াত তেল ভৰাব আহিলোঁ আৰু স্কুটিখনত তেল ভৰাই লৈছে। আমি আহি এতিয়া পালোহি টেঙাখাট পাইছোঁহি আৰু সেইকাৰণে পালোঁ অকণমান ভিডিঅ' কৰি থৈছোঁ আপোনালোকলৈ বুলি। আপোনালোকে চাব, ধুনীয়া ৰাস্তা, ধুনীয়া পৰিৱেশ আৰু একদম ঠাণ্ডা ঠাণ্ডা পৰিৱেশ, ডিব্ৰুগড়ৰ দৰে নহয় আৰু একদম নাহৰকটীয়া ৰাস্তাত আহিয়ে মজা লাগিছে। একেবাৰে গছে বনে ভৰা, একেবাৰে গছ দেখিছে ইমান ধুনীয়া ফুলি আছে। সোণাৰু গছ দেখিবলৈ নাইকিয়াই হ'লে, এতিয়া বহুত দিনৰ মূৰত দেখিছোঁ। যিহেতু এজাৰ ফুলাৰ বতৰ, গোটেইখন এজাৰে এজাৰ আৰু ৰাস্তাত এজাৰ ফুলবিলাক ইমান ধুনীয়া ধুনীয়াকৈ ফুলি আছে, দেখিছেনে? বহুত দেখিবলৈ বহুত ধুনীয়া লাগিছে। আমি লাহে লাহে আহি টেঙাখাট টাউন পাই গ'লোহি। টেঙাখাট টাউনখন আপোনালোকক অকণমান চাই লওক আমাৰ লগতে। পাইছোঁহি টিংৰাই চাৰিআলি, আৰু ইয়াৰ পৰা বেছি দূৰ নাই আৰু ন, ইয়াৰ পৰা বেছি দূৰ নাই আৰু মাহঁতৰ ঘৰলৈ। টিংৰাই চাৰিআলিৰ পৰা মাহঁতৰ ঘৰলৈ লাগিব আৰু 20 মিনিট। এখন কি ৰ'জ বাট স্কুল, এতিয়া পামগৈ আৰু। বিৰাট ৰ'দ দিছে, স্কুটিখনত গৈ থাকিলে গম পোৱা নাই, কিন্তু ৰখি দিছিলোঁ দোকান এখনত বস্তু কেইটামান ল'বলৈ। ইমানেই মানে গৰম, আপোনাক কি কৈছোঁ আৰু, একেবাৰে গোটেইখন তিতি গ'লোগৈ আৰু। এইডোখৰ আকৌ চাহ একদম চাহে চাহে ধৰিব পাৰিছে, চাহে চাহে আহি আছোঁ আৰু। বাকী আপোনালোকে দুপৰীয়াৰ ভাত পানী খালেনে? আমাৰ দুপৰীয়াৰ ভাত পানী ধাবাতে আধাটো কিবা কিবি খাই আহিছোঁ, আৰু অকণমান গৈ মাহঁতৰ ঘৰত বনাই থোৱা আছে বোলে, গৈ মেলি লাহে ধীৰে খামগৈ আৰু। বাকী চাই থাকক তেনেহ'লে। ৰাস্তাটো দেখিছেনে কিমান ধুনীয়া নিজান পৰিৱেশ, একদম দুয়োফালে সেউজীয়া সেউজীয়া গছ গছনি আৰু মাজত এইটো ৰাস্তা, ইমান ধুনীয়া পৰিৱেশ নহয়। মানে গৰমৰ দিনত এইফালে আহিলে জিৰাবলৈ বহুত ধুনীয়া, কিন্তু ৰাতি অকলে আহিবলৈ হ'লে মানে অকণমান দেৰিকৈ আহিলে অকণমান নিজান নিজান হৈ যায় আৰু। 8টা 9টালৈকেতো গাড়ী চাড়ীবিলাক গৈয়ে থাকে বাৰু, কিন্তু এনেইতো বহুত ধুনীয়া এটা পৰিৱেশ, সেউজীয়া সেউজীয়া গছ গছনি, ইমান ধুনীয়া পৰিৱেশ এটা নহয়, ভাল লাগি যায় এনেকুৱা পৰিৱেশত আহিব পালে। আহি এতিয়া পাইছোঁহি কঁঠালগুৰি। কঁঠালগুৰিৰ পৰা আগত গৈ দুটা ৰাস্তা ফাটিব লাগিব, কেনেকৈ যায় কি যায় কৈ থাকিম মই আপোনালোকক। আৰু গৰমৰ উৎপাত, আৰু লগতে এনেকুৱা ইমান ধুনীয়া এটা পৰিৱেশ। এইফালে চিধা চিধি গ'লে মানে পাব দুলীয়াজান, আৰু এইটো বনাই আছে ৰাস্তাটো আচলতে, আৰু এনেকৈ সোমাই গৈ এইফালে পাব নাহৰকটীয়া। এইটো হৈছে নাহৰকটীয়া ৰাস্তা, মাহঁতৰ ঘৰলৈ যোৱা ৰাস্তা। আৰু ইয়াৰ পৰা অকণমান আগলৈ আছে পাইপ দলং, আপোনালোকক দেখুৱাম মই। সেইখন দেখিছেনে, এইখনেই হৈছে পাইপ দলং। নাহৰকটীয়ালৈ মানে যোৱা ৰাস্তা, এইটো পৰিৱেশ চব, এইটো পৰিৱেশ আগতে দেখুওৱা পৰিৱেশটোতকৈ একদম বেছি সুন্দৰ, আৰু দুইফালে ডাঙৰ ডাঙৰ গছ গছনি, ইমান ভাল লাগিছে নহয়। এইটো নাহৰকটীয়াসকলৰ কাৰণে এইটো একদম বহুত ধুনীয়া কথা যে এইটো ইমান সুন্দৰ এটা পৰিৱেশত তেওঁলোক থাকে। সঁচাকৈ মানে ক'বলগীয়া, আৰু ইমান ভাল পৰিৱেশ, এইটো ইমান ধুনীয়া পৰিৱেশ।
এইফালে দুটা ৰাস্তা সোমাই গৈছে এটা এইফালে যাব মানে মাহঁতৰ ঘৰলৈ আৰু এইটো ৰাস্তা যিটো দেখিছে নহয় আপোনালোকে এইটো ৰাস্তাদি গ'লে মানে একদম গাভৰু দলং পাই যাবগৈ এইটো ৰাস্তাদি যাব লাগিব খালি এইটো ৰাস্তাদি মাহঁতৰ ঘৰলৈ আৰু এইটো ৰাস্তাদি গাভৰু দলং এইখন হৈছে নাহৰকটীয়া কোৰ্ট নাহৰকটীয়া এইটো এইফালে পুইংকৈ গৈ এইটো হৈছে মাহঁতৰ ঘৰৰ ৰাস্তাটো আৰু অকণমান আগতে এইটো মাহঁতৰ ঘৰটো আছে আৰু নেক্সটোৱে মাহঁতৰ ঘৰ এইটো হৈছে মাহঁতৰ ঘৰ ফাইনেলি আহি পাই গ'লোহি মাহঁতৰ ঘৰ আৰু অৱস্থা দেখিছেনে গৰমত ঘামি জামি ফেনখনকে লগাই লৈছোঁ এনেকৈ কিন্তু এতিয়া ঘৰত কোনো নাই মাহঁত আচলতে ডিব্ৰুগড় গৈছে বেটিক দেখাবলৈ গা বেয়া গৰমত অৱস্থাটো বেয়া হৈ আহিছে লগত ঘামি জামি অৱস্থা বেয়া এতিয়া মামা আছে ঘৰত আৰু দাদা শুই আছে কোৱাৰ্টাৰত দাদা শুই আছে শুই থাকক অকণমান শুই থাকক উঠিব লাগিব কিহ চাওক আমি আহি পালোহি কিন্তু এই গৰমতো গৰমতনো এনেকৈ ব্লেংকেট লৈ শুৱে না বাৰু এইফালে চাওক একদম ব্লেংকেট লৈ শুই আছে পূৰা কাৰণ ফুল এ চিটো লগাই থৈ দিছে একদম ফুলকৈ আৰু সি ব্লেংকেট লৈ শুই আছে আমিবোৰে গৰমত আহিছোঁ সি শুই আছে উঠা একদম খাই ল'বা মজা আছে বস্তু এটা আনিছোঁ এতিয়া দেখিছেনে বেটা কেনেকৈ শুই আছে এ চি লৈ আৰু দাদাইও এতিয়া এ চিটো অন কৰি দিছে অন কৰাৰ পিছত এতিয়া অলপ বহিছোঁ এতিয়াহে শান্তি লাগিছে নহ'লে ৰুমতো যি গৰম মৰিবলৈ ধৰা আৰু হ'ব দিয়ক এতিয়া তেতিয়াহ'লে ভাতৰ যোগাৰ কৰি আছে ভাত খামগৈ আৰু নেক্সটো ভিডিঅ'ত আকৌ লগ পাই আছোঁ তেতিয়াহ'লে কাৰণ মাহঁত আহি লওক ডিব্ৰুগড়ত গৈছে ডিব্ৰুগড়ৰ পৰা আহি মই আজি ভিডিঅ'টো এইখিনিতে শেষ কৰি দিছোঁ আৰু মোৰ এই ডিব্ৰুগড়ৰ পৰা নাহৰকটীয়া জাৰ্ণিটো কেনে লাগিলে আপোনালোকে কমেণ্টত নজনাকৈ নাথাকিব তেতিয়াহ'লে বাই বাই